তো গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক মাই ইউটিউব চেনেল। তো আকৌ নতুন সুন্দৰ ব্লগৰ সৈতে আপোনাক স্বাগতম জনাইছোঁ। তো গাইজ এতিয়া আজি ভিডিঅ'টো বনাওঁতে অলপ দেৰি হ'ল, মানে অলপ কিবা কাম কৰিছিলোঁ। প্ৰায় আহি কেনে হাৰামুৰ যাম ৰাকেশ ৰেষ্টুৰেণ্ট চাব। তো আপোনালোকে সাজু। তো গাইজ ৰাতিপুৱা নাজাৰা বৰগাঁও চাহ। তো গাইজ এতিয়া প্ৰায় 8টা বাজিল। তো আপোনালোকক মই ভাত পানী খাই গা চা ধুই লগ পাইছোঁ। এইটো মানে খৰি নিবাইছোঁ মই, খৰি চৰি যায় আপোনাক পুৰা ভাতি পেলাই গোটেইখিনি কথা ক'ম। কালি মূলত ঠাণ্ডা কেনে গ'ল, কি হ'ল, গোটেই কথা ক'ম। তো এতিয়া ভাত চাত খাই লওঁ। তো এতিয়ালৈ বাই। পানী খাই আমি ডাইৰেক্ট আৰামত যাই আছোঁ। এতিয়া আৰামত আহিছোঁ। মূলত আজি দিয়ক ৰাহুল, কালি কেনেকৈ লাগ এই আপোনালোক গোটেইখিনি কথা ক'ব। কালিকে যাব নোৱাৰিলাক, কি হ'ল ক'ব দিয়ক। তো গাইজ এতিয়া ভাত পানী খাই আহিলোঁ অলপ ফুৰিব ইয়াৰ লগত। কালি গাইজ নেগলো মানে গাইজ ইচ্ছা নাছিল। কালি ইচ্ছা ইচ্ছা আছিল, মই যাম বুলিও ক'লোঁ। যাম বুলি কোৱাৰ তাৰপিছত এই এটা মানে আমাৰ আলহী আছিল, আলহীটোৰ লগত অলপ তাক ফুৰাই আনিলোঁ। তাক ফুৰাব আনিছিলোঁ অলপ, এই ফুৰাব নিয়াৰ কাৰণে আৰু ইয়াৰ লগত যোৱা নহ'ল কালি। কথা মিছা ক'বা নাংগে, গম পাইছা না? তই মিছা কথা ক'বা নাংগে। তই কালি মোৰ নহয় শুন, মোৰ কালি পইচা নাগে। তই কালি মোৰ লগত লাগিলি চাইকেল নাগানে, চাইকেল চলাবৰ কাৰণে মোৰ লগত নাগিলি। এতিয়া যাৰ লগত বাইক পাহাৰ লগত যায় অথবা তোক মই ৰিকুৱেষ্ট কৰি আনাৰ কাৰণে হৈছে। তই ক'ত ৰিকুৱেষ্ট কৰিছ তই? গাইজ মই ঘৰত যাওঁ দে, যাবি তই, মই ঘৰত যাওঁ। এতিয়া আপোনালোক ডাইৰেক্ট আৰামত লগাল পাম, আৰু ৰাতি আপোনালোকক ৰাকেশ চিনৰ গান দেখাম। তো বলক এতিয়া আৰামত যাই থাকোঁ। চালো গাইজ আহি পালোঁ আৰামৰ পূজা খোলা। চাক মানুহ চাক, আজি ইয়াতে ৰাকেশ ৰিয়ান ইয়াত। তো গাইজ আজিৰ অনুষ্ঠান ৰাকেশ ৰিয়ান আপোনালোকক দেখাম দিয়ক। তো গাইজ ৰাহুলে শুনা ল'ব একজন কোনিয়ে কাৰ কাৰণে লৈছে দেখোন কাৰণে হয় না চাবা তোৰ কাৰণে এই গাইজ মানুহ দি পকলেন ট্ৰেইন গোটাই আছে দে। আহিম যাক আমি অলপ দেৰিকৈ। তো গাইজ চন্দ্ৰজন চিন চাওক কি ধুনীয়াকৈ সাজি থৈ দিছে, মজা লগা আছে। তো গাইজ পূজা চাই আহিলোঁ দিয়ক। মানে মোৰো ঘৰৰ পৰা ফোন কৰিছে, ভাগিনে বোলে কিবা নিবি আহিবকে, তাক ল'ব মই বাইকত। তো গাইজ কি কম, মই মানে মোক জেদ কৰিছে একবেলা মই পুতলা দিব লাগে, শাৰী দিব লাগে, মেক্সি দিব লাগে, তাৰ পাছত জাহাজাহান দিব লাগে, যি দেখাব তাকে দিব লাগে। হ'ব দিয়ক, মই অলপ দেৰিকৈ দিম ন, খুচৰ নাই মোৰ তাত এতিয়া। হ'ব দে দেৰিকৈ দিম দে। না 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 নাপো নহয় নকৰিবা। তো গাইজ এতিয়া ডাইৰেক্ট আমি ৰাতি লগ পাম ফাংচনত না কি? আমাক হ'ব না আজি ডেন্স কৰিবি নকওঁ, সঁচা কথা কওঁ। তো গাইজ আপোনালোক মই দেখাম কেনেকুৱা চিষ্টেমখন ডেন্স কৰে। তো গাইজ এতিয়া 9টা 9:30 হ'ল। তো আহি পালোঁ দিয়ক, আপোনালোক দেখি আছোঁ পূজাৰ মানুহ আৰু ৰাকেশ চিনৰ গান। দেখিবি না ডেন্স কৰিবি না পল্লি ক'ত মৰবি পাৰে। বলক যাই থাকোঁ এতিয়া। তো গাইজ ফাইনেলি বহুত টাইমৰ মূৰত মোৰ অলপ দেৰি হ'ল। আমাৰ নলি আছে, সি আগতে গুচি আছে মোক থৈ কেনে। বহুত টাইমৰ মূৰত আহিলোঁ, আহি কেনে আমাৰ নলিক লগ পালোঁ। তই এনেকৈ কৰিলি কচোন? মানে গাইছ মই মানে আমাৰ কাকা এটা আছে, কাকাৰ লগত মানে ভাগিনা তোমাৰ পূজা দেখাব, পূজা দেখাবা মই তাৰ লগত কৈছিলি কি হ'ব। মই আছোঁ 7টা বজাত, 7টা বজাত আহি কেনে 8টা বজাত গ'লোঁ। 8টা বজাত যাই কেনে তাৰপৰা মই মানে সেনেক কি কৈছে কেনেকৈ যাওঁ কৈছে মোৰ লগত যাব, কৈছে কি 9টা বজাত আহিম। তাৰপৰা তাক গাড়ীখন খুজি কৈছে কি এতিয়া গাড়ীখন তেল নাই। ইমান ভাষণ দিছি, ইমান ভাষণ শুনাতকৈ মই এটা কথা মই ইয়াৰ কথা মই কৈছোঁ, যদি মই মিছা চুলি হ'ল কাৰণে মই মৰিমেই। নম্বৰা সঁচা কথা কৈছোঁ তোক, মই মিছা কোৱা নাই। মিছা কোৱা নাই, বিদ্যা গাইছে বিদ্যা মিছা কোৱা নাই। আই লাভ ইউ। কেনে কৰে ই অলপ সেই গাইছে, সেইখানে ধৰ আও বাচাইছে। দুয়ে গাইছে এনেকুৱা 2 লাখ টকা পৰা আন কৰছি মোক দেখাব ইচ্ছা কৰিছে দেখুৱা। ও গাইছ দুকে নিকে তো কৰো দিব লাগবো গাইছ দুকে। তোৰ আজি না তোৰ আজি না পুলিচক কৈ দিবি এ নকৰবো এনে কবি নকা কি এই তো কিয় নকৰলি কচোন? ভাল লাগে মোৰ, ভাল লাগে। ও
সেই গাইছ মই সেনে নহয় দেই বাকী যি কি নহওক এইটো গোটেইখিনি কথা কৈছে তো চলো আগত গেলি তো গৈছে আমি এইকেইটাই বৰফ খাইছোঁ এইকেইটা ময়ো খাইছোঁ তো মই খা নাই কি খাইছি এটা নাখাওঁ কি খাইছি এটা বিদ্যা খা নাই আৰু কৈছে মানুহ চাওক কিমান মানুহ আছে আৰু তো হবা আছেই চাওক আপোনালোক তো গাইজ যি কি নহওক বহুত দিনৰ মূৰত আমাৰ লগকেইটাক লগা পালোঁ এটা বহুত দিনৰ মূৰত তো গাইজ আহিলোঁ আমি ঘুগুনি খাবা মিলি পেলাই কি লাৰি ধান দেই চলি লাৰে নেকি লেহান এক ছেকেণ্ড খুব যায় নেকি মই গ'ল পিষ্টল লাগ না পিষ্টল দিম মই পিষ্টল দিম দে আমাৰ সৰু চলিটো আমি ঘুগুনি খালোঁ যাওক এই ঘুগুনি খালোঁ তো যাই কিনে মঞ্চত লগাল পাইছোঁ আপোনাৰ বঢ়িয়া লাগছি ঘুগুনি চুগুনি খাই অলপ বহিলোঁ বহিলোঁ আমি ইণ্টাৰ দি বহিলোঁ আমি অলপ বৰ্তমান বহি মিছি সি বহি আছে দেখা নাই সি অলপ সন্মান তাৰ সন্মান বোলে অলপ বস্তু নাই চাওক দিছোঁ ওলা সন্মান নাই দেখিছে না গাইছ পইচা কোন দিলে মই দিয়া নাই মই দিছোঁ তাকে তো সন্মান বোলা বস্তু ওলাব নাই উঠ बहुत है मुझे मत लाख लगा स्ट्रिया ऐसा ये तो नहीं तो गाइस फाइनली 5 শেষ আৰু শেষ কৰি আমি আহিলোঁ ই মোবাইল চাই আহিছে
মই কিন্তু মানে খোজকাঢ়িছোঁ এই ইমান ৰাতি চাওক এতিয়া প্ৰায় টাইম 2:45 3টামান বাজিল আৰু এতিয়া খোজকাঢ়ি আছোঁ গাইছ তো যি কি নহয় গাইছ মোৰ আজি ভিডিঅ'টো প্ৰায় এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগ পাইছোঁ উন্নত ব্লগৰ সৈতে আজিলৈ বাই